ট্ৰেডিং কৰি বহুতে লাখ লাখ টকা ঘটি আছে, বহুতে কোটিপতি হৈছে, বহুতে দামী দামী গাড়ী লৈছে, বহুতে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে, SIP কৰিছে। এইখিনি কথাটো আপোনালোকে শুনি আছে বহুতে, কিন্তু জানেনে ট্ৰেডিং কেনে কৰে কি কথা? আপোনালোকে চাগে বহুতে ভাবিছে এইটো কৰিবলৈ বহুত বেছি টান, বহুত বেছি কষ্ট, আৰু সেইটো ভাবিছিলোঁ ময়ো মানে অলপ দিনৰ আগত, যেতিয়ালৈকে মই এইখিনি কথা গম পোৱা নাছিলোঁ। আৰু মই ভাবিলোঁ আজি আপোনালোক কিছুমান কথা শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকে কয় ন কিবা শিকা ভিডিঅ' দিয়ক। এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে কিছুমান শিকিব পাৰিব আৰু ইনফৰমেশ্যন পাব। যিসকলে ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেট, ইনভেষ্টমেণ্ট, ষ্টক এইবোৰৰ ওপৰত যিসকল ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভিডিঅ'টো অকণমান দীঘল হ'ব, কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকে ভাল ফলাফল পাব। আৰু মই আপোনালোক নিজৰ প্ৰমাণ দেখাই পিনি কৈছোঁ, মই এটা ষ্টক কিনিছিলোঁ প্ৰায় 6 মাহমানৰ আগত চাগে, IRFC মানে শ্বেয়াৰ কিনিছিলোঁ 41টা, 969 টকা দি কিনিছিলোঁ। কিন্তু এতিয়া মই দুদিনমান আগত মই চেক কৰি চাইছোঁ, তাৰ প্ৰাইচটো প্ৰায় এতিয়া বৰ্তমান হৈছে 3200 কিমান টকা, মানে মোৰ 2000 মান টকা লাভ হৈছে, প্ৰায় 2200 মান টকা লাভ হৈছে। আৰু এই মানে যিটো প্ৰাইচ যিটো উঠা নমা কৰি থাকে, গতিকে আপোনালোকে যদি ভাবিছে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰোঁতো আপোনালোকে অকণমান মাৰ্কেটৰ ওপৰত নলেজ থকাটো দৰকাৰ। আৰু আজি মই আপোনালোকক ক'ম, আচলতে আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেটিঙত যদি আপোনালোকে সোমাব বিচাৰিছে, যদি ষ্টক মাৰ্কেটিং কৰিব বিচাৰে, ট্ৰেডিং যদি কৰিব বিচাৰিছে, কেনেকৈ কৰিব, তাত আপোনালোকে কোনটো এপ্লিকেশ্যনৰ যোগেদি আপোনালোকে কৰিব পাৰে। এই কৰিবৰ কাৰণে একেবাৰে সহজ। আপোনালোকে মই কৈছোঁ ভাতৰ লগত পানী খোৱা কামৰ নিচিনা, একেবাৰে সহজ। আপোনালোকৰ জাষ্ট হাতত এণ্ড্ৰইড মোবাইল এটা থাকিলে হৈ গ'ল। নিজৰ আপোনাৰ পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, আপোনাৰ বেংক পাছবুক লাগিব, আৰু বেংক পাছবুকৰ যিটো মোবাইল নাম্বাৰ ৰিলেট সেই মোবাইল নাম্বাৰটো লাগিব, আপোনাৰ ফটো লাগিব, আৰু আপোনাৰ এটা ছিগনেচাৰ লাগিব। এইকেইটা বস্তু হ'লে ধুনীয়াকৈ আপোনালোকে এটা মানে ট্ৰেডিঙৰ এটা একাউণ্ট খুলিব পাৰিব। আৰু ট্ৰেডিঙৰ যিটো একাউণ্ট হয়, সেই একাউণ্টটো কোৱা হয় ডিমেট একাউণ্ট বুলি। আৰু ডিমেট একাউণ্ট বহুত আপোনালোকে ঠাইত খুলিব পাৰে, এনেকুৱা ধৰণৰ বহুত ঠাই আছে য'ত আপোনাৰ ডিমেট একাউণ্ট খুলিব পাৰে। কিন্তু আপোনালোকে যিহেতু নতুনকৈ যিসকলে খুলিম বুলি ভাবিছে, আপোনালোকৰ কাৰণে এতিয়া বৰ্তমান ফ্ৰী হৈ আছে, বৰ্তমান আপোনালোকে খুলিব পাৰে, পেটিএমত খুলিব পাৰে, নহ'লে এনেকুৱা বহুত আছে। কিন্তু মই আপোনালোক প্ৰিফাৰ কৰিম যে আপোনালোকে পেটিএমৰ যিটো মিউচুৱেল ফাণ্ডৰ যিটো এপ হয়, সেইটোত আপোনালোকে যাওক আৰু তাত আপোনালোকে এইটো খোলক। আৰু পেটিএমটো যেতিয়া আপোনালোকে খুলিব, খোলাত আপোনাৰ বেনিফিট হ'ব যে আপোনাৰ এটকাও মানে পইচা দিব নালাগে, এনুৱেল যিটো ফিজ দিবলৈ 300 টকা, যেতিয়া আপোনালোকে নতুনকৈ খুলিলে মানে তাত দিব নালাগে। তাৰ পৰা আপোনালোকে কি হয়, যেতিয়া ষ্টক যেতিয়া আমি কিনিলে যে বেচিবৰ সময়ত আমি এটা চাৰ্জেছ দিব লাগে, যিটো ব্ৰকাৰ চাৰ্জ বুলি কয়। আৰু সেই চাৰ্জটো মানে প্ৰায় 15 দিনৰ কাৰণে ফ্ৰী পাব আপোনালোকে, যেতিয়া আপোনালোকে একাউণ্টটো খোলাৰ 15 দিনলৈকে। আৰু সেই টাইমত কোনো পইচা দিব দৰকাৰ নাই। কিন্তু আপোনালোকে যদি বেলেগ এপ্লিকেশ্যনত খোলে, তেতিয়া আপোনালোকে সেই চাৰ্জটো প্ৰায় চাগে 15 টকা, কিছুমানৰ 18 টকা, কিছুমানৰ 13 টকা, সেইটো হিচাপত হয়। তো আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে, তো আপোনালোকৰ কাৰণে বেষ্ট হ'ব। এতিয়া মই আপোনালোকক ক'ম যে আপোনালোকে যদি খোলে, কেনেকৈ খুলিব। তাৰ কাৰণে প্ৰথমতে আপোনালোকক মই এটা লিংক দিয়া আছে, যদি আপোনালোকে মোৰ লিংকৰ পৰা যায়, তেতিয়াহে মানে এই সুবিধাখিনি পাব। আপোনাক মই যিটো ক'লোঁ 300 টকা দিব নালাগে, আৰু 15 দিনৰ কাৰণে এইটো ব্ৰকাৰ চাৰ্জ ফ্ৰী হয়। তো আপোনালোকে যিসকলে কৰি থাকে ট্ৰেডিং, তেওঁলোকে গম পাব ব্ৰকাৰ চাৰ্জ কি হয় এই বস্তুটো। আজি আপোনালোক মই নৰ্মেলি এইখিনি কথাই ক'ম যে আচলতে কোনটো এপত কেনেকৈ কৰিলে কি কথা, এইখিনি আপোনালোকক ভালকৈ বুজাম। প্ৰথমতে আপোনালোকে কি কৰিলে, যিটো আপোনালোকৰ মই লিংকটো দিয়া আছে ওপৰত গৈ, সেই লিংকটো ক্লিক কৰি পিনি ধুনীয়াকৈ যাওক, প্লে ষ্ট'ৰত গৈ পাই যাব। প্লে ষ্ট'ৰত গৈ পোৱাৰ লগে লগে ধুনীয়াকৈ ইয়াত ওলালে আপোনালোকৰ পেটিএম মানি বুলি যিটো এপ্লিকেশ্যন ওলাই আছে, এপটো ধুনীয়াকৈ প্ৰথমতে আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড যেতিয়া কৰিলে, ডাউনলোড কৰাৰ পিছত আপুনি এপটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনাৰ চাওক, তাত ধুনীয়াকৈ অ'পেন হৈ আছে। এপটো অ'পেন হোৱাৰ পিছত প্ৰথমতে এনেকুৱা চাৰ্ট ল'ব, এইটো স্কিপ কৰি দিব আপোনালোকে। স্কিপ পিছত আপোনালোকে মানে যে কাৰ্চেনডাল টিপি দিব, তাত আপোনালোকে দেখাব যে কণ্টিনিউ উইথ পেটিএম লগইন, তাত আপোনালোকে ক্লিক কৰি দিব যদিহে আপোনালোকৰ পেটিএম একাউণ্ট আছে, আৰু যদিহে নাই তেতিয়া প্ৰথমৰ পৰা আপোনালোকে লগইন কৰি ল'ব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিলে ওপৰত দেখিছেনে আপোনালোকে 300 লিখি কটা আছে, মানে এবছৰ কাৰণে ফ্ৰী। মানে ইভাগে যদি আপোনালোকে ডিমেট একাউণ্ট খুলিব যায় 300 টকামান লয়, কিন্তু এতিয়া আপোনালোকে যিহেতু মোৰ লিংকৰ পৰা গৈছে, মানে মোৰ যোগেদি গৈছে, যাৰ কাৰণে আপোনালোকে কি হ'ব, এইটো ফ্ৰী হ'ব, পইচা দিব কোনো দৰকাৰ নাই। তাৰপাছত আপোনালোকে ইয়াত পাব ব্ৰকেজ চাৰ্জ যিটো হয়, সেইটো আপোনাৰ ফ্ৰী পাব 15 দিনৰ কাৰণে। গতিকে আপোনালোকে ধুনীয়াকৈ এইটো ট্ৰেড কৰিব পাৰে এই এপ্লিকেশ্যনটোত, বহুত বেছি সহজ হয় যিসকল বিগিনাৰ তেওঁলোকৰ কাৰণে। তাৰপাছত আপোনালোকে এইখিনি ধুনীয়াকৈ পঢ়িব পাৰিব। ধুনীয়াকৈ চাই লোৱাৰ পিছত ইয়াত লিখা আছে অ'পেন মাই ফ্ৰী একাউণ্ট। অ'পেন মাই ফ্ৰী একাউণ্টত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ওপৰত দেখিছেনে আপোনালোকে এণ্টাৰ ইয়ৰ পান নাম্বাৰ। আপুনি তাত কি কৰিলে, নিজৰ যিটো পান কাৰ্ডৰ নাম্বাৰ ধুনীয়াকৈ তাত দি দিয়াৰ পিছত কণ্টিনিউ কৰি দিলে, য়েছ আই এম পৰমা গৈ ক্লিক কৰি দিলে। তাৰপৰা ক্লিক কৰিলে যে প্ৰচেছটো KYC কাৰণে আপোনাৰ তলত ৰেড চিনডাল দি দিলে। তাৰপিছত আপুনি ইয়াত দিব লাগিব আধাৰ নাম্বাৰ ধুনীয়াকৈ আপোনাৰ নিজৰ আধাৰ নাম্বাৰ দি দিব। তাৰপিছত যিটো তলত আছে কেপচাৰ কোডটো কি আহে, আপোনালোকৰ সকলোৱে বেলেগ আহিব। কেপচাৰ কোডটো তাত যিটো লিখা থাকে, সেই লিখা কোডটো তাত দি পিনি তাত নেক্সট কৰি দিব। নেক্সট যেতিয়া কৰি দিলে, কৰাৰ পিছতে আপোনাৰ নিজৰ মোবাইল নাম্বাৰ এটা OTP আহিব। OTPটো ইয়াত আপোনাৰ ধুনীয়াকৈ দি দিব। OTPটো দেখিছে ওপৰত আহি গৈছে মোৰ, OTP ধুনীয়াকৈ আপোনাৰ দি দিব। দিয়াৰ পিছত কণ্টিনিউ ক্লিক কৰি দিব, কণ্টিনিউ কৰি দিব। তাৰপাছত দেখিছে ধুনীয়াকৈ এইফালে এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত এনেকৈ মানে আপোনাৰ প্ৰচেছটো আগবাঢ়ি গৈ থাকিব। আৰু পৰাপক্ষত আপোনাৰ ডকুমেণ্টছখিনি লগত লৈ ল'ব, তেতিয়া সুবিধা হ'ব।
তাৰপাছত চাওক ইফালে ডিজি লকাৰ KYCটো প্ৰায় কমপ্লিট হ'ব হৈ গ'ল ধুনীয়াকৈ ডকুমেণ্টছখিনি চাব সিহঁতি অকণমান টাইম লৈ চাওঁতে চাওক ইফালে ৰাইট চিন দিলে KYC প্ৰচেছ কমপ্লিট হৈ গ'ল ধুনীয়াকৈ এইফালে চাওক ছাকচেছ হৈ গ'ল ধুনীয়াকৈ আমাৰ দেখিছে আমাৰ KYC প্ৰচেছ ছাকচেছ হৈ যোৱা ছাকচেছ হোৱাৰ লগে লগে এটা মই দিব লাগিব মেৰিড হয় নে আনমেৰিড হয় ধুনীয়াকৈ দিলে নিজৰ ফাদাৰ্ছ নেম দিলে মানে মহিলাসকলৰ নিজৰ ফাদাৰ্ছ নেমেই দিব লাগিব ইয়াত এইটো মই কৰিছোঁ তাৰপিছত নিজৰ যিটো বিজনেছ আছে সেইটো দিলে তাৰপাছত আপোনালোকে কি কৰে নিজৰ যিটো চেল্ফি দিব লাগিব আপোনালোকে একপি চেল্ফি তাৰ আগতে নিজৰ মানে লোকেশ্যনটো এতিয়া পাৰ্মিশ্যন দি দিলে ধুনীয়াকৈ একো প্ৰব্লেম নাই আপোনাৰ এইটো একো চিন্তা কৰিব দৰকাৰ নাই গভৰ্ণমেণ্ট ৰেজিষ্টাৰ হয় কোম্পানী গতিকে অকণো টেনশ্যন ল'ব দৰকাৰ নাই পেটিএমটো এনেও ভাল আপোনালোকে বহুতে জানেই তাৰপিছত নিজৰ এখন ফটো ধুনীয়াকৈ মাৰি দিলে মই ফটোখন মাৰিব যাতে এনেকৈ চাই এইফালে চাই তেনেকৈ নহয় মানে চিধাকৈ মাৰিব ফটোখন তেতিয়া এবাৰতে হৈ যাব তাৰপিছত আপোনাক চাইন কৰিব লাগিব মোবাইলতে চাইন কৰিব লাগিব বা আপোনাক কি কৰিব পাৰে যদি আপোনাৰ মোবাইলটো চাইন কৰিবলৈ দিগদাৰ হয় তাৰ তলত যিটো অপশ্যন আছে এনেকৈ ন' বুলি ক্লিক কৰি তাৰপিছত আপোনালোকে মোবাইলত এখন ফটো মাৰি ল'ব চাইনটো নিজৰ বগা কাগজত লিখি ফটো মাৰি ল'ব সেই চাইনটো আপোনালোকে আপলোড কৰি দিওঁ বুলি তেনেকৈও পাৰিব যদি আপোনালোকৰ চাইন মাৰিবলৈ অসুবিধা হয় তেতিয়া তাৰপিছত ধুনীয়াকৈ চাইনটো মৰা হৈ গ'ল মই তাৰপিছত এইবাৰ ওপৰত দেখিছে এনুৱেল ইনকম যিটো আছে সেইটো আপোনালোকৰ যিমান হয় বছৰেকত ইনকমটো বোলে 1 লাখ হয় কাৰোবাৰ 2 লাখ যিমান হয় আৰু তাৰপৰা নিজৰ ৱাইজত নিজৰ মানে মৰ্জিত আপোনাৰ ধুনীয়াকৈ দি দিব সেইটো কিমান হয় কি কথা সকলোৱে বেলেগ বেলেগ হ'ব তাত ধুনীয়াকৈ এইটো দি দিলে মই মোৰ নিজৰটো দি দিছোঁ দি আপোনালোকে ধুনীয়াকৈ ছাবমিট কৰি দিলোঁ ছাবমিট কৰি দিয়াৰ পিছত চাওক আপোনালোকে দেখিছে তাত আপোনালোকে দিছে নিজৰ ইমেইল আইডিটো দিব যিটো আপোনালোকৰ লাগি আছে মানে চলি থকা ইমেইল আইডিটো আৰু তাত লগতে নিজৰ মোবাইল নাম্বাৰ দিব লাগিব ইমেইল আইডিটো মই দি দিলোঁ তাত দিয়াৰ পিছত ভেৰিফাই যিটো অপশ্যন আছে ভেৰিফাই ক্লিক কৰাৰ লগে লগে ইমেইলত এটা OTP আহিব OTP আপোনাৰ তাত গৈ দি দিব দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো তেনেকৈ দি পিনি তাত ভেৰিফাই যেতিয়া ক্লিক কৰি দিব মোবাইল নাম্বাৰটো এটা OTP আহিব ভেৰিফাই কৰি ল'ব তাৰপৰা আপোনালোকৰ বেংকৰ IFSC যিটো কোড থাকে বেংকৰ সকলো বেংকৰ IFSC কোড এটা থাকে সেই কোডটো ধুনীয়াকৈ দি দিব দিয়াৰ পিছত আপোনালোকে তাত নিজৰ একাউণ্ট নাম্বাৰ দিব লাগিব একো প্ৰব্লেম আপোনাৰ চিন্তা কৰিব দৰকাৰ নাই যে একাউণ্ট নাম্বাৰ দিলে প্ৰব্লেম হ'ব বুলি একো দৰকাৰ নাই আপোনাৰ যিসকলে ট্ৰেডিং কৰি আছে তেওঁলোকে এনেকৈ কৰে আৰু একো প্ৰব্লেম চিন্তা কৰিব দৰকাৰ নাই ধুনীয়াকৈ নিজৰ বেংক একাউণ্ট দি দিলে ছেভিং একাউণ্ট হয় আমাৰ সকলোৱে এনেও তো ছেভিং একাউণ্টটো মই ধুনীয়াকৈ ক্লিক কৰি দিলোঁ ছেভিং একাউণ্ট আমাৰ ধুনীয়াকৈ হৈ গ'ল তাৰপাছত সিহঁতি চেক কৰিব বেংক একাউণ্টটো শুদ্ধ হয় নহয় মানে চাবৰ নাম্বাৰ চাম্বাৰ ভুল আছে নেকি তো ধুনীয়াকৈ চেক কৰিলে চেক কৰাৰ পিছত চাওক মোৰ বেংক ভেৰিফাই ছাকচেছফুলি ধুনীয়াকৈ হৈ গ'ল তেনেকৈ আপোনাৰ ধুনীয়াকৈ আকৌ ৰেড চিন দিলে ৰেড চিন দি প্ৰচেছ কৰি দিলে আৰু যদি আপোনাৰ ট্ৰেডিঙৰ এক্সপিৰিয়েঞ্চ আছে তো আপোনাৰ ধুনীয়াকৈ দিব পাৰে ইয়াত ধুনীয়াকৈ অপশ্যন দেখিছে আপোনালোকে 0 ইয়াৰ 0.5 ইয়াৰ 5 বছৰ বেছি এক্সপিৰিয়েঞ্চ কিমান আছে তো ধুনীয়াকৈ দিব পাৰে তো এইফালে আছে মইতো নিজৰ ইমান ট্ৰেডিঙৰ এক্সপিৰিয়েঞ্চ গতিকে মই 0 দিছোঁ ধুনীয়াকৈ তাৰ ওপৰত যিটো অপশ্যন আছিলে আপোনাৰ আপোনালোকে যদি অপশ্যন ট্ৰেডিং কৰিব বিচাৰে আৰু তাৰ কাৰণে ওপৰত যিটো ক্লিক আছে তাত আপোনাক ক্লিকটো কৰি দিব ওপৰ এচিনটো দি দিব তাৰপাছত আপোনালোকে কি কৰিব 0 ইয়াৰ্ছ বা কিমান এক্সপিৰিয়েঞ্চ সেইটো ক্লিক কৰি দিলে তাৰপিছত ধুনীয়াকৈ দেখিছে আই আণ্ডাৰষ্টেণ্ড দ্য প্ৰচেছ সেইটো ধুনীয়াকৈ ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত ধুনীয়াকৈ আমাৰ আগবাঢ়ি গৈ আছে একাউণ্টটো আৰু নিজৰ আমাৰ বেংক একাউণ্টত এটকা এটা ক্ৰেডিট হ'ব যাতে সিহঁতি চেক কৰিব মানে বেংক একাউণ্টটো হয় নে নহয় সেইটো কাৰণে তাৰপিছত এইটো কমপ্লিট হৈ গ'ল ধুনীয়াকৈ কমপ্লিট হোৱাৰ পিছত আপোনালোকে নিজৰ বেংক ষ্টেটমেণ্ট ছমাহৰ যদি আপলোড কৰিব বিচাৰে আপলোড কৰিব নহ'লে স্কিপ ফৰ নাও বুলি কৰি থ'ব পাৰে কিন্তু পিছত যদি আপোনালোকে অপশ্যন ট্ৰেডিং কৰিব বিচাৰে তেতিয়া সেইটো আপলোড কৰিব লাগিব বা নকৰিলেও কোনো প্ৰব্লেম নাই যদি আপোনালোকে কৰিব নিবিচাৰে তাৰপৰা আপোনালোকে ধুনীয়াকৈ এলাউ ক্লিক কৰি দিলে তাৰপিছত এলাউ কৰাৰ পিছত চাওক তলত যে আছে একাউণ্ট অপশ্যন তাত আপোনালোকে ক্লিক কৰি চাব এবাৰ ক্লিক কৰি চোৱাৰ পিছত দেখিব যদিহে আপোনালোক কেনেবাকৈ কিবা KYC কমপ্লিট কৰিব থাকি যায় তাত দেখাই দিওঁ মানে মোৰ চাওক এইফালে আধাৰ কাৰ্ডটো মোৰ দেখাই আছিলে কৰিবৰ কাৰণে গতিকে আধাৰ ই-চাইনত ক্লিক কৰি দিলোঁ আধাৰ ই-চাইনত ক্লিক কৰাৰ পিছত আমাৰ ইয়াত কি কৰিব আধাৰ যিটো নাম্বাৰ আছে আধাৰ নাম্বাৰ ধুনীয়াকৈ দি দিলোঁ আকৌ ছেম প্ৰচেছ আৰু তাৰপিছত নিজৰ OTP দি দিব ধুনীয়াকৈ তেনেকৈ দুবাৰ কৰিব লাগিব সেইটো দুবাৰ কৰাৰ পিছত মানে ছেম প্ৰচেছ আৰু মোবাইল নাম্বাৰ দিলে OTP আহিব OTP ধুনীয়াকৈ দি দিব একো প্ৰব্লেম নাই ধুনীয়াকৈ এইটো দি যেতিয়া আপোনাৰ কমপ্লিট হৈ যাব ধুনীয়াকৈ কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ একাউণ্ট টোটেলি মানে ধুনীয়াকৈ ছাবমিট হৈ গ'ল কিন্তু সেইটো বস্তু চেক কৰিব পেটিএম মনিয়ে ভালকৈ চেক কৰিব যে বস্তুটো আপোনালোকে যিখিনি ইনফৰ্মেশ্যন দিছে সেইখিনি শুদ্ধ হয় নে নহয় সেইটো চেক কৰিব ভালকৈ যদিহে শুদ্ধ হয় শুদ্ধ হ'লে মানেহে মানে হ'ব যদি আপোনাৰ ভুল হয় তেতিয়া আপোনাৰ ফেইল হৈ যাব আৰু সেইটো চেক কৰিবৰ কাৰণে কেতিয়াবা মানে 24 ঘণ্টা বা কেতিয়াবা 48 ঘণ্টা সময় লাগে আৰু এইটো মানে সকলো ডিমেট একাউণ্ট খুলিব হ'লে সেইটো সময় লাগে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত ধুনীয়াকৈ আপোনালোকৰ একাউণ্টটো এক্টিভেট হৈ যাব আৰু যেতিয়া একাউণ্ট এক্টিভেট হৈ যাব তাৰপিছত আপোনালোকে চাওক মোৰ এতিয়া একাউণ্টটো এক্টিভেট হৈ গ'ল তাৰপিছত এবাৰ চাওক ধুনীয়াকৈ চাওক লেফ্ট চাইড তিনিটা যে অপশ্যন তাত যদি আমি ক্লিক কৰোঁ তাত চাওক বা ধুনীয়াকৈ দেখাইছে ৰাইট চিন দেখাইছে ইনভেষ্টমেণ্ট ৰেডি কৰিবৰ কাৰণে ধুনীয়াকৈ দেখাইছে তাত মই ইকুইটি ক্লিক কৰিলোঁ ইকুইটি ক্লিক কৰাৰ পিছত চাওক ধুনীয়াকৈ আপোনাৰ পিন এটা দিব দিছে আপোনাৰ নিজৰ মৰ্জিত যিকোনো পিন দিলে এটা 1 2 3 4টা সংখ্যাৰ যিকোনো এটা পিন দি দিব পাৰে নিজৰ মৰ্জিত ধুনীয়াকৈ পিনটো দিয়াৰ পিছত আপোনাৰ ধুনীয়াকৈ দি ল'ব পাৰে ধুনীয়াকৈ মজাত থামটো দিব পাৰে নিজৰ কথা নিদিলেও তাৰপিছত আপোনালোকে চাওক ইয়াত ডেছবৰ্ডত আহি গ'লোঁ ডেছবৰ্ডত অহাৰ পিছত ধুনীয়াকৈ যিকোনো ধৰণৰ শ্বেয়াৰ মানে ষ্টক ওলাই আছে দেখিছে L&T এনেকৈ ধৰণৰ বহুত ধৰণৰ ADFC লাইফ টাটা ষ্টিল পাৱাৰ মানে বহুতখিনি আছে ইয়াত কিন্তু এই পইচা আমি যিহেতু আমাৰ নাই তাৰ কাৰণে পইচা এড কৰিবৰ কাৰণে আমি কিনাত যিটো অপশ্যন আছে একাউণ্ট আমি সেই একাউণ্ট অপশ্যনটো ক্লিক কৰিলোঁ তাৰপিছত মই ধুনীয়াকৈ 100 টকা এড কৰিলোঁ 100 টকা আমি ধুনীয়াকৈ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত দেখাইছে নে এড মানি যিটো আছে অপশ্যনটো এড মানি অপশ্যনটো ক্লিক কৰিলোঁ
ক্লিক কৰাৰ পিছত এইফালে চাওক আপোনাৰ এনেকৈ অপশ্যনটো হ'ল ইয়াত আপোনাৰ নিজৰ UPI ID দি পিনি নহ'লে মই যিহেতু পে'টিএম আছে মোৰ পে'টিএমৰ যোগেদি নহ'লে আপোনাৰ গুগল পে' ফোনপে' যিকোনো যোগেদি ধুনীয়াকৈ ক্লিক কৰি পইচাটো এড কৰি ল'ব পাৰিব মই পে'টিএমৰ যোগেদি ধুনীয়াকৈ পইচাটো ক্লিক কৰি পইচা ধুনীয়াকৈ 100 টকা এটা মই এড কৰি লৈছোঁ আপোনালোকে 100 টকা 50 টকা 20 টকা 30 টকা যিমান টকা এড কৰি ধুনীয়াকৈ আপোনালোকে যিকোনো যিটো শ্বেয়াৰ ল'ব মন যায় সেই শ্বেয়াৰটো আপোনালোকে কিনিব পাৰিব তাৰপিছত ধুনীয়াকৈ চাওক আমাৰ 100 টকা পইচা এড হৈ গ'ল আৰু 100 টকা পইচা যেতিয়া এড হৈ গ'ল এড হোৱাৰ পিছত আমি আকৌ প্ৰথমৰ পৰা অ'পেন কৰি ইকুইটি অপশ্যনত গৈ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত চাওক মানে ডেস্কবৰ্ডত অহাৰ লগে বহুত ধৰণৰ শ্বেয়াৰ আছে তো ইয়াত মই লোৱা আছে IRFC যিটো মই শ্বেয়াৰ লৈছিলোঁ এতিয়া বৰ্তমান এইটো প্ৰাইচ 77 হৈ আছে মই লওঁতে আছিলে এইটো 22 টকা নে 23 টকা আছিলে আৰু এতিয়া মই ল'ম ৰিলায়েন্স পাৱাৰৰ মানে যিহেতু জিঅ' চিমটো অলপ ওপৰত গৈ আছে ন জিঅ'টো গতিকে ৰিলায়েন্স পাৱাৰ মই ভাবিছোঁ শ্বেয়াৰ কেইটামান কিনি লওঁ বুলি মই এটা কিনো ফাৰ্ষ্ট আপোনাক দেখাবৰ কাৰণে তো ৰিলায়েন্স পাৱাৰৰ মানে শ্বেয়াৰটো মই চাৰ্চ কৰি ধুনীয়াকৈ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত চাওঁ ধুনীয়াকৈ এইটো গ্ৰাফডাল চাব পাৰিব ওপৰলৈ গৈছে তললৈ গৈছে এইখিনি আৰু মেইনলি বস্তু তাৰপিছত এতিয়া তলত যি অপশ্যনটো আছে বাই বুলি বাই অপশ্যনটো আমি যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমি চুৱাইপ কৰিব দেখাব এতিয়া চাওক মই ধুনীয়াকৈ ক্লিক কৰিম বাই অপশ্যনটোত বাই অপশ্যনটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে চাওক এইফালে চুৱাইপ টু বাই বুলি দেখাইছে দেখিছেনে আৰু মানে এইফালে চাওক কোৱান্টিটিটো 1 হৈ আছে মই এটাই মানে কিনিম যিহেতু তো ধুনীয়াকৈ এইটো ৰেড চিন কৰি দিলোঁ মই ৰেড চিন কৰাৰ পিছতে এতিয়া চাওক মোৰ যিটো আছিলে এটা চাইড ধুনীয়াকৈ কমপ্লিট হৈ গ'ল আৰু মই এটা মানে জিঅ'ৰ যিটো হয় এটা ষ্টক মানে এটা শ্বেয়াৰ মানে ধুনীয়াকৈ মই এটা শ্বেয়াৰ কিনি ল'লোঁ আৰু কিনাৰ পিছত সেইটো আমি পৰ্টফলিঅ'ত গৈ ধুনীয়াকৈ চাব পাৰিম পৰ্টফলিঅ'ত গৈ হোল্ডিংছত নহ'লে পজিশ্যনত গৈ ধুনীয়াকৈ আমি চাব পাৰিম আৰু অৰ্ডাৰ্ছত গৈ পিনি আপুনি যদি আমাক কেনে ফেইল হয় কেঞ্চেল হয় তাত ধুনীয়াকৈ দেখাই দিব এইটো আমি যেতিয়া ক্লিক কৰিলোঁ ৰিলায়েন্স পাৱাৰটোত ক্লিক কৰাৰ পিছত আমাৰ যিটো ছাকচেছফুল হৈছে সেইটো ধুনীয়াকৈ দেখাই গৈছে 19 টকা 20 পইচাত আমি এইটো কিনিছিলোঁ আৰু যদি আমি এইটো বস্তু মানে বিকিব বিচাৰোঁ আকৌ ধুনীয়াকৈ আমি বিকি দিব পাৰোঁ এতিয়া বৰ্তমান আকৌ পটককৈ চাওক প্ৰাইচটো কমি গ'ল 19 টকা 5 পইচা হৈ গ'ল এতিয়া বৰ্তমান তেনেকৈ মানে প্ৰাইচটো উঠা নমা হৈ থাকে আৰু যেতিয়া ধৰি লওক প্ৰাইচটো যদি মোৰ বাঢ়ি যায় ধৰি লওক মোৰ প্ৰাইচটো বোলে এতিয়া 19 টকা আছে আজি বোলে মোৰ 50 টকা হৈ গ'ল তো মোৰ 30 টকা লাভ হ'ব যিহেতু মই সেইটো এতিয়া বিকি দিব পাৰোঁ মজাকৈ মানে তো মানে শ্বেয়াৰৰ এই মেইন বস্তুটো হৈছে সেইটোৱে যদি আপোনাৰ প্ৰাইচটো বাঢ়ি যায় তো বিকি দিব লাগে যদি প্ৰাইচটো কমি যায় তেতিয়া আপোনালোকে হোল্ড থ'ব পাৰে যে অলপ দিন থৈ দিওঁ মই কিজানি বাঢ়িবও পাৰে তো সেইটো আচলতে মাৰ্কেটৰ বিষয়ে অকণমান জানি পিনি আপোনালোকে এনেকৈ শ্বেয়াৰ কিনা বেচা কৰিব পাৰে ধুনীয়াকৈ ল'ব পাৰে ষ্টক ল'ব পাৰে ধুনীয়াকৈ শ্বেয়াৰ ল'ব পাৰে কিনিব পাৰে কিনি বিকা এইবোৰ মানে এনেকৈ কৰিব লাগে মেইনলি বস্তুটো এইটো আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব শিকিব লাগিব শিকিবৰ কাৰণে আপোনালোকে যাওক লিংকটো দিয়া আছে ধুনীয়াকৈ এপটো প্ৰথমতে ইনষ্টল কৰি লওক ইনষ্টল কৰি আপোনালোকে কি কৰিব গৈ ধুনীয়াকৈ এনেকৈ মই যিটো দেখালোঁ আৰু এনেকৈ অ'পেন কৰি শ্বেয়াৰ কিনিম আৰু যদি আপোনালোকে গম পোৱা নাই যে কোনটো শ্বেয়াৰ কিনিম কোনটো লাভ হ'ব কোনটো লোকচান হ'ব তেতিয়াহ'লে আমাৰ এটা গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ হয় তাত আমি আপোনালোক ফ্ৰীতে মানে পইচা 1 টকা পইচা নলওঁ আমি আপোনালোক কৈ থাকোঁ যে আজি এইটো ওপৰত যাব এইটো তলত যাব তেনেকৈ কৈ থাকোঁ আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ এটাও আছে তো আপোনাৰ প্ৰথমতে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি লওক জইন কৰাৰ পিছত আমি আপোনাক কৈ দিম যে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো তাতে আপোনাক দি দিম আপোনাক ধুনীয়াকৈ গম পাব আমাক হোৱাটছআপৰ গ্ৰুপৰ লিংকো দি আছোঁ মই ওপৰত আৰু আমাৰ যিটো হয় এই এপটোৰ লিংকো দিছোঁ আপোনাক ধুনীয়াকৈ প্ৰথমতে এপটো ইনষ্টল কৰি এইখিনি মই কোৱা মতে কামখিনি কৰক আৰু যদি কিবা প্ৰব্লেম পায় আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি আমাক সুধিব পাৰে আৰু কোনটো শ্বেয়াৰ কিনিব লাগিব কি কৰিব লাগিব এইখিনি আমাক সুধি থাকিলে আমি ধুনীয়াকৈ কৈ দিম আৰু চাওক আপোনালোকক সহায় কৰিবৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ গতিকে যাতে অলপ এপ্ৰিচিয়েট কৰে আৰু যিসকলে কোনোবা যি কৰিম বুলি ভাবিছে কিবা তো আপোনাক তেওঁলোকৰ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতেও গম পায় কথাটো আৰু মানে কি মই শুনামতে পে'টিএম মানিৰ পৰাও মানে কিছুমান এনেকুৱা ধৰণৰ অফাৰ দিব পাৰে আৰু যদি এনেকুৱা ধৰণৰ অফাৰ দিয়ে মই আপোনালোকক ক'ম গতিকে আপোনালোকে এইখিনি কাম কৰি লওক বৰ্তমানলৈকে ঠিক আছে আজিলৈ মানে নেক্সট এটা মজা ভিডিঅ' লগ পাম তেওঁলোকে বাই বাই আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে থেংক ইউ